দৰঙৰ কিলবৰীৰ এটা গড়কাপ্তানি পথৰ দুৰৱস্থা। দৃশ্য চালে আপুনিও এবাৰ ভাবিব পথ নে আন কিবা। দলগড়ৰ পৰা কিলবৰী হৈ উৰাং হৈ যোৱা পথছোৱাৰ এটা প্ৰান্তৰ দৃশ্য এয়া। দৰঙৰ কিলবৰীৰ হাজী কমপ্লেক্সৰ সন্মুখৰ দৃশ্য এয়া। এজাক বৰষুণতে ৰাস্তাতে সৃষ্টি হ'ল কৃত্ৰিম বানপানী। পথ নে পুখুৰী ধৰিবকে নোৱাৰি। মানুহ আহিছে, মানুহ গৈছে, ভুগিছে দুৰ্ভোগ। পথৰ মাজতে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। যিকোনো মুহূৰ্ততে পথছোৱাত সংঘটিত হ'ব পাৰে অনাকাংক্ষিত অঘটন। জমৰ যাতনাত ভুগিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰী। প্ৰশ্ন হৈছে, সাৰ পাবনে জনপ্ৰতিনিধিয়ে? অচিৰে পথছোৱা মেৰামতি কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। দৰঙৰ কিলবৰীৰ এটা গড়কাপ্তানি পথৰ দুৰৱস্থা। দৃশ্য চালে আপুনিও এবাৰ ভাবিব পথ নে আন কিবা। দলগড়ৰ পৰা কিলবৰী হৈ উৰাং হৈ যোৱা পথছোৱাৰ এটা প্ৰান্তৰ দৃশ্য এয়া। দৰঙৰ কিলবৰীৰ হাজী কমপ্লেক্সৰ সন্মুখৰ দৃশ্য এয়া। এজাক বৰষুণতে ৰাস্তাতে সৃষ্টি হ'ল কৃত্ৰিম বানপানী। পথ নে পুখুৰী ধৰিবকে নোৱাৰি। মানুহ আহিছে, মানুহ গৈছে, ভুগিছে দুৰ্ভোগ। পথৰ মাজতে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। যিকোনো মুহূৰ্ততে পথছোৱাত সংঘটিত হ'ব পাৰে অনাকাংক্ষিত অঘটন। জমৰ যাতনাত ভুগিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰী। প্ৰশ্ন হৈছে, সাৰ পাবনে জনপ্ৰতিনিধিয়ে? অচিৰে পথছোৱা মেৰামতি কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। এয়া আমাৰ যিটো অৱস্থা চাইছে, এইটো আচলতে পুখুৰীও নহয় বা বিলো নহয়। এইটো খাৰগুটীয়া হৈ জলগাঁও হৈ কপাটি হৈ শিলগুৰি হৈ যোৱা ওৰাং তেজপুৰ হৈ যোৱা ৰাস্তা। এইটো আচলতে ৰাস্তা। ৰাস্তাৰ অৱস্থা চাইছেনে? ইয়াতে মানুহ থাকে নে কি থাকে, কোনো ধৰণৰ চৰকাৰী বিষয়া বা গড়কাপ্তানি বিভাগ কোনো ধৰণৰ খবৰ নলয়। মন্ত্ৰী আমোলাসকল মাত্ৰ নিজৰ চিন্তাত ব্যস্ত থাকে, কিন্তু এই ৰাস্তাত সদায় কমচে কম 10,000 12,000 ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে। এতিয়া এই গাড়ীৰ অৱস্থা চাইছে, পাৰ হৈ যাব পৰা নাই, কোনো ধৰণৰ গুৰুত্ব নাই আমাৰ পঞ্চায়ত বিভাগৰ, আমাৰ বিষয়ববীয়াসকলৰ। তেওঁলোক মাত্ৰ নিজৰ কামত ব্যস্ত থাকে। মানুহে যি জমৰ যতনাত ভুগি আছে তাৰ কথা অকণমান চিন্তা কৰিবলৈ আমাৰ শিলগুৰি ৰাইজৰ তৰফৰ পৰা আমি কাতৰ আহ্বান জনাইছোঁ, যাতে মানুহখিনি মৃত্যুৰ মুখত পৰিবলগীয়া নহয়। এয়া আমাৰ যিটো অৱস্থা চাইছে, এইটো আচলতে পুখুৰীও নহয় বা বিলো নহয়। এইটো খাৰগুটীয়া হৈ জলগাঁও হৈ কপাটি হৈ শিলগুৰি হৈ যোৱা ওৰাং তেজপুৰ হৈ যোৱা ৰাস্তা। এইটো আচলতে ৰাস্তা। ৰাস্তাৰ অৱস্থা চাইছেনে? ইয়াতে মানুহ থাকে নে কি থাকে, কোনো ধৰণৰ চৰকাৰী বিষয়া বা গড়কাপ্তানি বিভাগ কোনো ধৰণৰ খবৰ নলয়। মন্ত্ৰী আমোলাসকল মাত্ৰ নিজৰ চিন্তাত ব্যস্ত থাকে, কিন্তু এই ৰাস্তাত সদায় কমচে কম 10,000 12,000 ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে। এতিয়া এই গাড়ীৰ অৱস্থা চাইছে, পাৰ হৈ যাব পৰা নাই, কোনো ধৰণৰ গুৰুত্ব নাই আমাৰ পঞ্চায়ত বিভাগৰ, আমাৰ বিষয়ববীয়াসকলৰ। তেওঁলোক মাত্ৰ নিজৰ কামত ব্যস্ত থাকে। মানুহে যি জমৰ যতনাত ভুগি আছে তাৰ কথা অকণমান চিন্তা কৰিবলৈ আমাৰ শিলগুৰি ৰাইজৰ তৰফৰ পৰা আমি কাতৰ আহ্বান জনাইছোঁ, যাতে মানুহখিনি মৃত্যুৰ মুখত পৰিবলগীয়া নহয়।